আহিল আহিল লাকো আহিল ই আহিল ভূতাজী নমস্কারটো জানালো মানুহ নাই তথাপিতো চলি যাব আমি চলাই দিম চব টেনশ্যন নলব আপোনালোকৰো হাঁহি উঠিব মই ভাবোঁ তেতিয়াহ'লে আৰম্ভ কৰিব আৰু মই শুভেচ্ছাটো জনাই ল'ম পোনপ্ৰথমতে মই আমাৰ ভূতাজী ইউটিউব চেনেলৰ পৰাই মই ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ আৰু আপোনালোকক মই ক'লোঁ আটাইয়ে যেন মোৰ লগত সহযোগ কৰে এতিয়া মই আচলতে ইণ্টাৰভিউ ল'ম এজন আমাৰ যাক ফফলা মহাজন বুলি জনা যায় অসমত মানুহে বহুতে ভাৰত ৰত্ন বঁটা পাইছে কিন্তু আমাৰ ফফলা মহাজনে পাইছে চেণ্ডেল ৰত্ন বঁটা তেওঁ আপোনালোকে চাব পাৰিব আহি আছে ফফলা কাম হিয়াৰ ঠিকে আছে ন আছে যিটো বাছৰ আছো এইটোৱে যথেষ্ট কি দেখছি বাবা থেচিছ বেলেগ দিওঁ মাথাৰ ওপৰত দি ৰাইজক নমস্কাৰ নমস্কাৰ দিলে আজি যিহেতু গৰু বিহু আপুনি অলপমান গৰু বিহুৰ বিষয়ে কৈ দিয়ক গৰু বিহুৰ বিষয় আজি গৰু বিহু মোৰ এটা দুখ আছে তথাপিতো মনত মানে ঘৰত গৰু নাই আজি মোৰ ইয়াৰ ঘৰত গৰু নাই নাই আজি নাই তথাপিতো মই দিগলেজি এইটো কি বুলি কয় মাই খেতি বোলে পানীলাও নাই ৰঙালাও ব্যৱস্থা কৰিছো পানীলাও নাই ৰঙালাওৰ ব্যৱস্থা দেখছি বোলে কল বাংনা নাই ভলা বাংনাৰ ব্যৱস্থা কৰিছো মোৰ বাপা তথাপিতো আহিবা টাইমত তিৰি গা ধুৱে হৈছে কি কৈ ৰাই দেখছি গৰু নাই ঘৰত গৰু নলিবলৈ মানুহ সৰু কিয় সৰু হ'ব তিনি গা ধোৱা মানুহে গৰু বিহুৰ দিনা মোৰ কাৰণে তিৰি বিহুৱে হ'ল মোৰ কাৰণে তিৰি বিহু হ'লে তিনি বিহু হ'ল না দেখছি ৰাইজ তিনি বিহু পাতা মানুহজনে ফকলা য'ত চেণ্ডেল ৰত্ন বঁটা পাইছে সাজে দিছো কথা জানিছে চাগত চেণ্ডেল ৰত্ন বঁটা সাজে দিছো চেল্ফি উঠি চবে ওলাই চেল্ফি যাব দে ৰাইজ তেতিয়াহ'লে আপোনাক প্ৰশ্ন যাব যিহেতু ইণ্টাৰভিউ ল'ব নাকি পাৰিম ন চবে বাৰে আপুনি কেন চবে পাৰে হাঁহে পাৰে মুৰ্গী পাৰে মই পাৰে প্ৰশ্নটো সুধো দেখি প্ৰশ্ন আপুনি যি ভাষণ দিলে বিহুত আপুনি কোনখন স্কুলত পঢ়িছিলে মই প্ৰেম প্ৰীতি খিচাৰি খোৱা স্কুল প্ৰেম প্ৰীতি খিচাৰি খোৱা প্ৰথম নামটো প্ৰথম শুনছি নেকি মানে কেনা তাতে প্ৰেমো কৰবে আৰব খিচাৰি খাই খাই প্ৰেম মানে প্ৰীতিও কৰবে আৰব দহটা মিলি যাতে প্ৰীতে কোনো ধৰণৰ ৰেষ্টুৰেণ্টত চিকেন খোৱাৰ দৰকাৰ নাই ভালেই দিছিল খিচাৰি খোৱা হয় নেকি কসমছে তেতিয়াহ'লে 2 নম্বৰ প্ৰশ্নৰ বান্ধটো ভাঙি দিয়া আহিবা দিয়া ধৰিব আপুনি এখন তাতে নহয় থাকিলে এখন মস্ত এখন নাও এটা মস্ত পুখুৰী আছে তাৰে ওপৰত নাওখন ভাহি আছে তাতে মানুহ উঠে মানুহটো উঠে নাওখন ডুব যোৱা দেখছি নেকি নাওখনটো এতিয়াও ডুব নাযায় তেতিয়াহ'লে সামান্য ভেজি এটা পানীত দিলে কিয় ডুব যায় উত্তৰটো কি হ'ব কি বস্তু এক খেলি মেলি লাগে দিছিল আকৌ দগমেও না আৰু পৰা উঠিব লাগে আৰু আৰু পৰা উঠি দিয়কছো নাও এখন পানীৰ ওপৰত আছে তাতে মানুহ উঠছি নাওখনটো ডুব যোৱা নাও ডুব যোৱা নাই সামান্য ভেজি এটা পানীত দিলে কিয় ডুব যায় প্ৰভু ঈশ্বৰ পৰমেশ্বৰ ভগৱন্তৰ লীলা প্ৰভু ঈশ্বৰ ভগৱানৰ লীলা বোলে দেখছি উত্তৰ আপুনি পাব চাকৰি হ'ব চাকৰিটো দিবে দিব যেতিয়া চৰকাৰ হ'ব আপোনাৰ চাকৰি নিশ্চয় হ'ব টেনশ্যনে নল'ব এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোত গ'লে যাম আহিবা 2 নম্বৰ প্ৰশ্নটো আপুনি কি ভাবিছে জীৱনৰ লক্ষ্যটো কওকচোন মুখটো পালে অসমৰ গোটেইকেইটা চাকৰিৰ পোষ্টে লাগে গোটেইকেইটা লাগে হ'ব মোৰ চৰকাৰ হ'লে আমাই পাব প্ৰথম লক্ষ্যৰ মাজত দুটাটো কিবা দুটাটো হৈছে মোৰ 1 নম্বৰতে ডাক্তৰ 2 নম্বৰ উকিল ডাক্তৰ হ'ব প্ৰেক্টিচ ক'ত কৰিছি ডাক্তৰ আছে আমাৰ জিতাৰে বেঙাৰ দোকানখন আছে বেঙাৰ দোকান গম পাইছো বেঙাৰ দোকানত প্ৰেক্টিচ কৰিছি বেঙাৰ কি শিকালা প্ৰথমতে আকৃতি খুব শিকিছি ডাক্তৰ ডাক্তৰ আপোনাক চাইকেল কৰি গৈছিল নে মানুহ শিকিছিল মই প্ৰথমতে চাইকেল কৰি শিকিছিল
এক চাইকেলৰ গৈছিল এওঁ মানুহৰ গাত যায় অপাৰেশ্যন কৰিছে খালা চেষ্টা কৰিছো মানুহৰ গাতে বোলে চাইকেল লেতে নহয় মোৰ তাত ভাল কৰিবি হয় নেকি তাৰপৰা মানুহৰ গাত লাগিলে মানুহ তাতে এতিয়া আৰু উকিল হ'ব নিশ্চিত উকিলটো বৰ ইচ্ছা আছিল চাৰ্টিফিকেটো পাইছো মই চাৰ্টিফিকেট পাইছে নেকি এতিয়া হ'লে উকিল হ'ব লাগিলে ক'ত প্ৰেক্টিচ কৰিলে কোৱাটো আমাৰ যেন কাষৰ ৰমলা আৰু কমলা দুও জায়াক আছে জায়াকৰ ওপৰত প্ৰেক্টিচ দেখছি গাইছ যা কৈ দিয়ক যেতিয়া ৰমলা কমলা ধুম ফাইট লাগে ধুম ভাই খালি দিলে যেতিয়া লাগে তেতিয়া মই কি কওঁ ঘৰত পাই শুনি থাকো না শুনি থাকে যেনে কাজিয়া লাগে মোৰ কিন্তু পইচা মিলে সদায় পুৰা পইচা উকিল হ'লে পইচা নিমিলি কি হ'ব দৌভাগে মাল না ৰমলা বৰমাই কাষত যাওঁ যায় ৰমলা বৰমাই কম মিঠা মান নহয় কুলিৰ দৰে যেতিয়া ৰমলা বৰমাই কয় ৰুনু কি আছো যেতিয়া ৰমলা বৰমাই কিবা ছাগালৰ পেং পেং কৰাৰ দৰে কিবা কাজিয়া লাগছে নেকি যেতিয়া কাজিয়া লগাম নকওঁ নপা আমাৰ বাইদেউৰ লগত মস্ত কাজিয়া যেতিয়া বাইদেউৰ লগত কাজিয়া লগাম মই কলিলাক না কথা কিনছি বোলে নপা তোমাক 20 টকা দিম জায়াকৰ মাজত কুৰুক্ষেত্ৰ যুদ্ধ লগা মানুহজন য'ত চেণ্ডেল ৰত্ন বঁটা পাইছে কম না 20 টকা 40 টকা আহিলে বিহু চাব পইচা আহিলে তাৰপিছত হৈ গেল মোৰ বিহু চাব পইচা হৈ গেল ইনকে মই কিলো পাইছো মই ইনকে জায়াকৰ মাজত কাজিয়া লাগে উকিলৰ প্ৰেক্টিচ কৰি আছে চাকৰি নাপা কোনোবা কথা আছে ৰাইজ নাই ইয়াত আপুনি মই কৈ আছো আৰু পাই চেণ্ডেল ৰত্ন বঁটা পাইছে অসমত মানুহে কথা ভাৰত ৰত্ন বঁটা পাই এওঁ পাইছে চেণ্ডেল ৰত্ন বঁটা আপুনি চেণ্ডেল ৰত্ন বঁটাটো ইনকে পালে মই যি গুৱাহাটী দিছিলো গুৱাহাটী যাওঁতে কাম বিচাৰি পালো তাৰ নালা চাফা কৰা কাম বিচাৰি পেলা যেতিয়া নালা চাফা কৰি আছো নালা বেছি চাফা কৰিব কাম পানী ৰৈছে মাৰি আছে ৰাইজ তাত ফুল কুমাৰী বোলে ফুল কুমলীয়া কবাৰী ইয়াৰ মুখে দিছে ফুল কুমাৰী ফুল কমিলে এটা হৈছে ফুল কমাল দিয়া কৈ থাকা যেতিয়া ফুল কমিলাটো হৈছে পৰিল বোকা গালো কল্যাক বোকা গালো চালাক বুদ্ধি হেলোজেন পাৱাৰ দি চকুত হেলোজেন পাৱাৰ চকু দি চালাক বোলে চাওঁতে মই ভাবিছো মোকে যাইছি এইটো 8 লাখ চাব ভাবিছি তাৰপিছত দিলো জাক মাৰিলাক যাক গালত গুচালো বোকা গালত গুচাই দিলে বোলে বোকা দিলাক ধৰি চেণ্ডেল ৰত্ন বঁটা দিলাক ধৰি চেণ্ডেল ৰত্ন বঁটা কাহিনীটো কিন্তু বহুত দীঘলীয়া চেণ্ডেল ৰত্ন বঁটা পাই কিনকে পাইছিল বাপ্পা আৰু কিবা আছে না নাই দে আপুনি যাব পাৰে মই যাম চাকৰি পাম না চাকৰি কেন নাপায় মোৰ চৰকাৰ হ'লে নাই পাব সঁচাই পাব যাম দম মগা যাব যা তেতিয়াহ'লে আমিও যাওঁ এক চাকৰিটো দিব লাগিব ধন্যবাদ যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব কাৰণ আমাৰ নতুন ভিডিঅ' আপোনালোকে পাই থাকিব